অসমৰ সংখ্যালঘু ৰাইজৰ সমস্যা ৰাষ্ট্ৰীয় পৰ্যায়ত উপস্থাপন কৰাৰ উদ্দেশ্যে আজি আমচুৰ উদ্যোগত দিল্লী সংবিধান ভৱনত এক চিম্পজিয়াম অনুষ্ঠিত হয়। আমচুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম চৰকাৰৰ সভাপতিত্বত আজি আমচুৰ উদ্যোগত অসমৰ সংখ্যালঘু ৰাইজৰ সমস্যা ৰাষ্ট্ৰীয় পৰ্যায়ত উপস্থাপন কৰাৰ উদ্দেশ্যে দিল্লীৰ সংবিধান ভৱনত এক চিম্পজিয়াম অনুষ্ঠিত হয়। উক্ত চিম্পজিয়ামত উপস্থিত থাকি অধিবক্তা দৰ্শনা মিত্তল, বিশিষ্ট সাংবাদিক প্ৰশান্ত টেণ্ডন, দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপক অপূৰ্বানন্দ অসমৰ সংখ্যালঘু ৰাইজক কৰা হাৰাশাস্তি আৰু বঞ্চনাৰ বিষয়ে উদ্বিগ্নতা প্ৰকাশ কৰি সমস্যা কিভাৱে মোকাবিলা কৰিব পৰা যায় সেই সম্পৰ্কে ভাষণৰ জৰিয়তে গুৰুত্বপূৰ্ণ পৰামৰ্শ প্ৰদান কৰে। এই কথা দিল্লীৰ পৰা সাংবাদিকক জানিবলৈ দিয়ে বৰপেটা জিলাৰ আমচুৰ সভাপতি আব্দুল জুব্বাৰ আলীয়ে। আজি আমি এই কনষ্টিটিউশ্যন ক্লাবত এটা আলোচনা চক্ৰ আমি অনুষ্ঠিত কৰিলোঁ। আজি ভাৰতবৰ্ষৰ বিভিন্ন বিশেষকৈ দিল্লীস্থিত বিভিন্ন আইনজীৱী, বুদ্ধিজীৱী, আমাৰ ইউনিভাৰ্চিটিৰ প্ৰফেচাৰকে আদি কৰি আমি নিমন্ত্ৰণ কৰিছিলোঁ। তেওঁলোকে আজি আমাৰ এই আলোচনা চক্ৰত আহিছিল। আপোনালোকে জানে যে অসমৰ বিশেষকৈ সংখ্যালঘু সমাজে শেহতীয়াভাৱে যি ধৰণে শিক্ষাৰ ক্ষেত্ৰতে হওক, ৰাজনৈতিক ক্ষেত্ৰতে, সামাজিক ক্ষেত্ৰখনত হওক, চৰকাৰখনে বা হিমন্ত বিশ্ব চৰকাৰখনে যি ধৰণৰ অন্যায় আৰু অত্যাচাৰ কৰি আছে, অবৈধভাৱে অন্যায়ভাৱে যি ধৰণে উচ্ছেদ কৰি আছে, পুনঃসংস্থাপনৰ কোনো ধৰণৰ ব্যৱস্থা নাই, মাদ্ৰাছাৰ ওপৰত যি ধৰণে আক্ৰমণ চলিছে, সংখ্যালঘু NRC ডিভোটৰ নামত যি ধৰণে অকথ্য নিৰ্যাতন চলোৱা হৈছে, এই সকলো কথা বাৰ্তাবিলাক ৰাষ্ট্ৰীয় পৰ্যায়ত উপস্থাপন কৰি এই সংখ্যালঘু সমাজে যাতে ভাৰতীয় সংবিধানে দিয়া অধিকাৰখিনি পায় আৰু যাতে তেওঁলোকে ন্যায় পায়, এই ন্যায় পোৱাৰ উদ্দেশ্যেৰে আজি ৰাষ্ট্ৰীয় পৰ্যায়ত কথাখিনি উপস্থাপন কৰি আমি এই দিল্লীৰ দিল্লীৰ বুদ্ধিজীৱীসকলৰ লগত আমি কথা বাৰ্তা পাতিলোঁ। পৰৱৰ্তী পৰ্যায়ত আমি কেনেকৈ সংখ্যালঘু ৰাইজৰ ন্যায়ৰ স্বাৰ্থত যদি চৰকাৰে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰে, সমগ্ৰ ভাৰতব্যাপী যাতে আমি কথা বাৰ্তাবিলাক লৈ যাব পাৰোঁ আৰু আমাৰ ওপৰত হোৱা অন্যায় অত্যাচাৰবিলাক যাতে বন্ধ হৈ আমি যাতে প্ৰকৃততে ভাৰতীয় সংবিধানে দিয়া যিখিনি অধিকাৰ আছে, এই অধিকাৰখিনি যাতে আমি পাওঁ, তাৰ কাৰণে আজি ইয়াত বিতংভাৱে আলোচনা হ'ল। গতিকে পৰৱৰ্তী পৰ্যায়ত চৰকাৰে যদি আমাৰ সমস্যাখিনি সমাধান নকৰে, আমি যিহেতু দিল্লীত আন্দোলন কৰিলোঁ, চেমিনাৰ কৰিলোঁ, গতিকে ৰাষ্ট্ৰীয় পৰ্যায়ত আৰু বহলভাৱে এই কথা বাৰ্তাবিলাক উপস্থাপন কৰা হ'ব আৰু যেতিয়ালৈকে ন্যায় নাপাম তেতিয়ালৈকে আমাৰ এই ধৰণৰ আন্দোলন বৌদ্ধিক, সামাজিক, মানে ৰাস্তাৰ আন্দোলনে হওক, আইনগত আন্দোলন হওক, বৌদ্ধিক আন্দোলন, সকলো আন্দোলনে আমি গতানুগতিকভাৱে ইয়াতকৈ শক্তিশালীভাৱে অধিক তীব্ৰতৰভাৱে আমি আগবঢ়াই লৈ যোৱাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।